ৰাজমাহ সাধাৰণ ৰেচিপি গ্ৰেভি বনাবলৈ হ'লে আমি এনেদৰে প্ৰায় 6-7 ঘণ্টামান ৰাজমাহখিনি তিয়াই থ'ব লাগিব পানীত। তাৰপিছত আমি লৈ ল'লোঁ এটা পিঁয়াজ কাটি আৰু দুটুকুৰা আদা নহৰু লৈ ল'লোঁ। এতিয়া পিঁয়াজখিনি আমি কি কৰিম, এনেকৈ কম তেলত এনেদৰে খুব খৰখৰীয়া নোহোৱাকৈ ভাজি ল'ম কম জুইত। এনেদৰে ভাজি আমি কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছত আমি এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰিম, তেতিয়া ইয়াৰ টেষ্টটো বহুত ধুনীয়া হয় খাবলৈ। বেছি পিঁয়াজ বা বেছি মছলা আমি ইয়াত ব্যৱহাৰ কৰা নাই, মাত্ৰ এটা ডাঙৰ পিঁয়াজ আমি ইয়াতে কাটি লৈছোঁ আৰু এইখিনি আমি এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি দিলোঁ। আপোনালোকে এনেদৰে ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। ইচ্ছা কৰিলে আপোনালোকে 2টা পিঁয়াজো ব্যৱহাৰ কৰিব পাৰে। মই খুব কম মছলাযুক্ত কৰিছোঁ। এয়া পিঁয়াজৰ পেষ্ট আমাৰ তৈয়াৰ হৈ গ'ল, আপোনালোকে দেখা পাইছে। আৰু ঠিক তেনেদৰে আমি ইয়াৰ বিলাহী পেষ্ট তৈয়াৰ কৰি লৈছোঁ, লগতে নহৰু আদা পেষ্ট আমি তৈয়াৰ কৰি লৈছোঁ। এইখিনি ৰাজমাহ তিয়াই থোৱা আছে। আমি এতিয়া ৰাজমাহখিনি পানীৰ পৰা টুকি আমি কুকাৰত দিব লাগিব। কুকাৰতে আমি দি দিছোঁ আৰু লগতে 2 খিলামান তেজপাত দি দিলে এটা ধুনীয়া গোন্ধ ওলায়, টেষ্টিও হয় খাবলৈ। এতিয়া আমি কুকাৰত ৰাজমাহখিনি উঠাই দিম। আমি 5-6টা চিটি মাৰি দিম। এয়া আপোনালোকে দেখা পাইছে। এতিয়া কি কৰিছোঁ, আমি ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি এনেকৈ এইখিনি গোটাই লৈছোঁ। এয়া ৰাজমাহ আমাৰ হৈ গ'ল। এতিয়া আমি পানীখিনি এটা পাত্ৰত কাঢ়ি লৈ তেজপাত কিখিলা উঠাই দিব লাগিব। এনেদৰে ধুনীয়াকৈ পানীখিনি কাঢ়ি লৈ সেই পানীখিনি পেলাই দিব নালাগিব, সেইখিনি পানী আমি পুনৰ ব্যৱহাৰ কৰিম। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি বেছি আমি তেল ব্যৱহাৰ কৰা নাই। তেলতে আমি পিচি থোৱা এটা জলকীয়া দি দিলোঁ। কাষত এইফালে ৰুটি বনি আছে দেই। আমি জলকীয়া দি দিলোঁ। জলকীয়া দিয়াৰ পিছতে আমি নহৰু আদাৰ যিটো পেষ্ট আছে সেই পেষ্টটো আমি দি দিম। খুব কম পৰিমাণৰ ব্যৱহাৰ কৰিছোঁ, যাতে সকলোৱে ঘৰৰ সকলো বয়সৰ মানুহে খাব পাৰে। আপোনালোকে দেখা পাইছে। এতিয়া কম জুইত আমি এইখিনি লৰাই দিলোঁ। ইয়াত বেলেগ একো ব্যৱহাৰ কৰিব নালাগে। জলকীয়া আৰু নহৰু আদাৰ পেষ্টটো দিয়াৰ পিছতে আমি যিখিনি ৰাজমাহ আমি থৈছিলোঁ সেইখিনি ওচৰত গোটাই লৈছোঁ, লগতে আমি বিলাহী পেষ্টটো এতিয়া দি দিছোঁ। আপোনালোকে দেখা পাইছে। কম জুইত আমি বিলাহী পেষ্টটো অলপ লৰাই আছোঁ। এনেদৰে আপোনালোকে কমেও 2-3 মিনিট সময় এনেদৰে বিলাহী পেষ্টটো লৰাই থাকিব। আপোনালোকে দেখা পাইছে মই কেনেদৰে লৰাই আছোঁ। তাতে আপোনালোকে এতিয়া যে আমি গ্ৰাইণ্ড কৰি থৈছিলোঁ পিঁয়াজৰ যিটো পেষ্ট, সেই পিঁয়াজৰ পেষ্টটো আমি ইয়াতে দি দিলোঁ। এটা কথা মনত ৰাখিব, পিঁয়াজৰ পেষ্টটো অকণমান জুলীয়া কৰিবৰ কাৰণে আপোনালোকে মিক্সাৰটোত আপোনালোকে অকণমান পানী ব্যৱহাৰ কৰি দিব। মোৰ ইয়াত অলপ আঠা নিচিনা হৈছে। এতিয়া আমি ইয়াতে ঘৰুৱা জিৰা গুড়ি দি দিলোঁ, অকণমান হাতেৰে ছটিয়াই দি দিছোঁ। খুব ঘৰুৱা ধৰণে বনাইছোঁ যিহেতু। আৰু ইয়াতে আমি অলপ ধনিয়া গুড়ি দিলোঁ। তাৰপিছতে দেখা পাইছে এয়া আমি খুব কম পৰিমাণে লং ইলাচি, ডালচেনি এটা গুড়ি সেয়া দিলোঁ। ইয়াৰ পিছত আমি পুনৰ লৰাই দিলোঁ। এয়া দেখা পাইছে বিলাহী আৰু যিটো আমাৰ পিঁয়াজৰ পেষ্ট, সেইটো এটা গ্ৰেভি হৈ গৈছে। এতিয়া আমি কি কৰিম, যিখিনি ৰাজমাহ আমি ৰাখিছিলোঁ সেই ৰাজমাহখিনি আমি দি দিম। প্ৰায় হৈ যাব এতিয়া, বৰ বেছি সময় নাই। এনেদৰে আপোনালোকে 3-4 মিনিটমান মছলাৰ পেষ্টটো ভাজি ল'ব। এতিয়া ৰাজমাহখিনি দি দিয়াৰ পিছতো শুকানকৈ কমেও 2-3 মিনিটমান কম জুইত চিমত দি পেলাই এনেদৰে ভাজি থাকিব, যাতে সকলো গ্ৰেভিটো সকলোৰ মাজতে মছলাৰ পেষ্ট মিক্সাৰ গোটেইখিনি সোমাই যায় আৰু এটা ধুনীয়া কালাৰ আহিবলৈ প্ৰায় আৰম্ভ কৰিবই। আপোনালোকে দেখা পাইছে ইয়াত এটা কালাৰ আহিছেই। এনেদৰে লৰাই থাকিব 2-3 মিনিট সময়। লৰাৰ পিছত আপোনালোকে অলপ নিমখ, সোৱাদ অনুযায়ী নিমখ দিব। মই হাতেৰে আন্দাজ পাওঁ, সেইটো কাৰণে হাতেৰে দিলোঁ। আপোনালোকে কেনেধৰণে দিয়ে
সেইটো আন্দাজ কৰি ল'ব। তাৰপিছতে নিমখ দিয়াৰ পিছতে 3 মিনিটমান সময় 2-3 মিনিট হৈ যোৱাৰ পিছত আমি যিখিনি পানী ইতিমধ্যে বাচনটোত ৰাখিছিলোঁ সেইখিনি আপোনালোকৰ পচন্দ অনুযায়ী কিমানটোলৈকে আপোনালোকে ডাঠ বা জুলীয়া কৰি ৰাখিব বিচাৰে সেইমতে আপোনালোকে পানীখিনি দি দিব। মই দি পেলাই চালোঁ যে অকণমান পানী লাগিব, আমি দি দিলোঁ সেইটো কাৰণে। দিয়াৰ পিছত এতিয়া আমি ইয়াতে অকণমান ভাল এটা ফ্লেভাৰ আহিবৰ কাৰণে টেষ্ট আহিবৰ কাৰণে আমি অকণমান জানকিঞ্চিত চেনিও দি দিব পাৰোঁ, সেইটো আপোনালোকৰ কথা। আৰু আপোনালোকে বিলাহী চচ অকণো দি দিব পাৰে, কিন্তু ইতিমধ্যে আমাৰ বিলাহী দিয়া হৈছে, গতিকে বিলাহী ব্যৱহাৰ পুনৰ নকৰোঁ, আমি অকণমান চেনি দি দিম। এনেদৰে কৰাৰ পিছত আপোনালোকে ইয়াৰ ৰাজমাহ ৰেচিপি হৈ গ'ল। কমেও 4-5 মিনিট আপোনালোকে এনেকৈ ঢাকোনত ৰাখিব। 5 মিনিটমান এনেদৰে কম জুইত ঢাকোন দি ৰখাৰ পিছত আপোনালোকে চাওক, আমাৰ খুব কম মছলাতে ৰাজমাহ ৰেচিপি হৈ গ'ল। ভাত বা ৰুটিৰ লগত এতিয়া সুন্দৰভাৱে আপোনালোকে পৰিৱেশন কৰিব পাৰিব।